ময়ো গম পালোঁ অলপ আগত গভৰ্ণৰৰ অৰ্ডাৰ দেখিলোঁ যে মোক ট্ৰেন্সপৰ্ট আৰু বডোলেণ্ড ৱেলফেয়াৰ বিভাগটো দিছে আৰু ইয়াৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ যিহেতু যোৱাবাৰ মই 6 মাহত দায়িত্ব পাইছিলোঁ তেতিয়াও ট্ৰেন্সপৰ্ট আৰু বডোলেণ্ড ৱেলফেয়াৰ বিভাগটোৱে দিছিল মই কম সময়ৰ ভিতৰত যিখিনি পাৰোঁ কাম কৰিছিলোঁ শিকিব প্ৰয়োজন হৈছিল আৰু কামো কৰিব লগা হৈছিল তো ইয়াত যিখিনি পাৰিছোঁ কৰিছোঁ তো পুনৰ যেহেতু মোৰ ওপৰত বিশ্বাস ৰাখিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মোক বিশ্বাস ৰাখি পেলাই এই বিভাগটো দিয়াৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ যাচিছোঁ ট্ৰেন্সপৰ্ট বিভাগটো ঘাটিত চলা নাই এতিয়া যথেষ্ট ভালকৈ চলি আছে ৰাজহ সংগ্ৰহ কৰাটো আমাৰ এটা 1 নম্বৰ কাম ইয়াত ৰাজহ সংগ্ৰহ কৰিবই লাগিব কিন্তু ৰাজহ সংগ্ৰহ মোৰ সময়ত যথেষ্ট বৃদ্ধি হৈছে যোৱাবাৰ মই 4-5 মাহ 6 মাহ যি সময় পাইছোঁ প্ৰায় 200 কোটি বৃদ্ধি হৈছে আমাৰ ৰাজহ সংগ্ৰহ প্ৰায় মানে 2300 crore বৃদ্ধি হৈছে এইবাৰ টাৰ্গেট থাকিব আৰু বেছিকৈ বৃদ্ধি কৰিবৰ কাৰণে আৰু বাকি এছটিচিও ভাল অৱস্থাত আছে এতিয়া এছটিচি নিজাববীয়া চেলাৰী দিব পাৰে আৰু এছটিচিকো আৰু বেছি ষ্ট্ৰেংথেন কৰিব লাগে এই ক্ষেত্ৰত কাম কৰিম আৰু বাকি বাছ সেৱাটো ভালকৈ দিব লাগিব বাছ সেৱা ৰাইজৰ সেৱাৰ কাৰণে এইবাৰ প্ৰতিটো ৰিমোট এৰিয়ালৈকে লৈ যাবৰ কাৰণে আৰু জিলা হেডকোৱাৰ্টাৰলৈকে লৈ যাবৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আমাৰ 1 নম্বৰ কৰিব লগা কামটো আছে চাৰ্জিং ষ্টেচন এইবাৰ বাজেটটো আহিলে মই চাৰ্জিং ষ্টেচন বনাবৰ কাৰণে বাজেট এটা ল'ম যাতে প্ৰতিটো জিলা হেডকোৱাৰ্টাৰত আমি চাৰ্জিং ষ্টেচন লগাব পাৰোঁ আৰু আমাৰ বাছ সেৱাটো লৈ যাব পাৰোঁ এইখিনি কাৰণে কাম কৰিম আৰু এতিয়া বৰ্তমান যিখিনি আমাৰ ইবি বাছ আহিছে ইবি বাছটো আমাৰ ষ্টেটৰ পৰা কিনি লোৱাটো আমাৰ কমে আছে মেক্সিমাম চেণ্ট্ৰেল চৰকাৰৰ পৰাই আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে তো এইবাৰ আমি নিজাববীয়াকৈ যদি নতুনকৈ বাছ ট্ৰাই কৰোঁ আমিও এইবাৰ মানে পৰিকল্পনা কৰিম আমি ইবি বাছটোকে কিনিম মহিলাসকলৰ কাৰণে গোলপীয় বাছখনৰ ব্যৱস্থা কৰিছিল কিন্তু মাজখনতে সেই বাছখন বন্ধ হৈ গ'ল এবাৰ নতুনকৈ পৰিকল্পনা মহিলাসকলৰ কাৰণে কৰিব নেকি এইটো আলোচনা কৰিম মই এতিয়ালৈকে আলোচনা হোৱা নাই মই আগত কি হৈছিল নহৈছিল গম নাপাওঁ যদি তেনেকা কৰিব লাগে কৰিম আপুনি কনফিডেন্ট আছে যে আপোনাৰ এইটোৱে আশাবাদী আছে যে এই ডিপাৰ্টমেণ্টকে আকৌ এবাৰ পালে মানে শিকিছিলতো যেহেতু অকণমান হ'লেও যেহেতু এটা মানে ইয়াৰ ওপৰত অভিজ্ঞতা হৈ গ'ল তো এইটো পালে এইটোকে মূলধন হিচাপে কৰিবৰ কাৰণে ভাল হ'ব তাৰ কাৰণে পোৱাটো মই বেয়া পোৱা নাই ভালে পাইছোঁ বড়োলেণ্ড ৱেলফেয়াৰৰ ক্ষেত্ৰত যথেষ্ট কম সময়ৰ বাবে আপুনি মন্ত্ৰিত্ব লাভ কৰিছিল আৰু এতিয়া আপোনাৰ হাতত সম্পূৰ্ণ এটা কাৰ্যকাল থাকিব গতিকে পৰিকল্পনাটো আছেই গতিকে কেনেধৰণে ভাবে যে কিবা খামখেয়ালি যথেষ্ট হয় সময়ে গোটেইখিনি বস্তুক লগত লৈ কেনেধৰণে আপুনি আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে ভালকৈ আগুৱাই যাম বদনামটো আছে মই অহাৰ আগতত এই বিভাগৰ বদনাম মই শুনিছিলোঁ এইবাৰ কোনো বদনাম নোহোৱাকৈ একেবাৰে ট্ৰেন্সপাৰেণ্টলি ৰাজহ সংগ্ৰহ হ'ব লাগিব ৰাইজেও সেৱা পাব লাগিব আৰু আমাৰ কি কয় ৰোড সেফটি এইটো ভাল হ'ব লাগিব এই তিনিটা বস্তুটো ভালকৈ লৈ যাই পেলাই ডিপাৰ্টমেণ্টটো কোনো মানে বদনাম নোহোৱাকৈ ট্ৰেন্সপাৰেণ্টলি চলাই লৈ যাবৰ কাৰণে মই চেষ্টা কৰিম বড়োলেণ্ড ৱেলফেয়াৰৰ ক্ষেত্ৰত কিবা বড়োলেণ্ড ৱেলফেয়াৰ ক্ষেত্ৰত তো এইবাৰ এই বিভাগটো ভালকৈ চলাবই লাগিব কিয়নো আমাৰ BTC ৰাইজৰ আশা আকাংক্ষাটো মানে BTC চৰকাৰৰ ওপৰতে বেছি নিৰ্ভৰ কৰে তো BTC চৰকাৰ এতিয়া ষ্ট্ৰেংথেন আমি কৰিবই লাগিব তেতিয়াহে BTCৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম তাৰ কাৰণে এই বিভাগটো যেহেতু মই পাইছোঁ আগতো এই বিভাগো নাছিলে BTCৰ যিখিনি কাম কাজ নডেল ডিপাৰ্টমেণ্ট হিচাপে WPT পাইছিল কিন্তু যোৱাবাৰৰ পৰা বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সৃষ্টি কৰা হ'ল আৰু সৃষ্টি কৰাৰ মূল কাৰণটোৱেই হ'ল যাতে এই বিভাগটো যাতে সুচাৰুৰূপে চলাব পাৰে তাৰ কাৰণে মই নিজে যথেষ্ট চিৰিয়াছ BTCটো এইবাৰ ষ্ট্ৰেংথেন কৰিব লাগে ইয়াৰ ফাণ্ড এলিগেশ্যন কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ নিজাববীয়াকৈ ৰাজহ সংগ্ৰহ কৰি কেনেকৈ আকৌ আমি ডেভেলপমেণ্টত লগাব পাৰোঁ এই ক্ষেত্ৰতো আমি চিন্তা চৰ্চা কৰিম আৰু বিভাগটো ভালকৈ চলাবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ বাদেও নিজাববীয়াকৈও মই উন্নয়ন কৰিব পাৰোঁ এটা হেড আছে আমাৰ গ্ৰাণ্ট 79 যোৱাবাৰ মই 100 কোটি টকাৰ কাম কৰিছিলোঁ BTC এলেকাত যোৱাবাৰ মোৰ যিখিনি 100 crore কাম ৰাইজে যথেষ্ট পচন্দ হৈছে এইবাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ অনুৰোধ জনাম বড়োলেণ্ড ৱেলফেয়াৰৰ যোগেদি BTC অঞ্চল উন্নয়ন কৰিবৰ কাৰণে মোকো যাতে আৰু এইবাৰ ভাল বাজেট দিয়ে
তো তেনেকুৱা ধৰণে কাম কৰি যাম আৰু UCC লৈ কি ক'ব UCC বলবৎ কথা কৈছে মুখ্যমন্ত্ৰী UCCটো ধৰক আমাৰ গোটেই ভাৰতবৰ্ষত 3খনমান ৰাজ্যত ইতিমধ্যে হৈ গৈছে আৰু গোটেই মানে দেশখনতে হ'ব তো এইবাৰ আমাৰ অসম চৰকাৰখনেও UCC আনিবৰ কাৰণে আমি এইবাৰ হাতত ল'লোঁ আৰু ইতিমধ্যে যোৱাকালি কেবিনেটৰ সিদ্ধান্ত ল'লোঁ আমাৰ এই যি টেকিং যি আমাৰ অধিৱেশন হ'ব তাৰে 26 তাৰিখৰ দিনা এইটো কৰা হ'ব আৰু ইয়াৰ ডিছকাশ্যনটো নেক্সট বাজেটত হ'ব তো ইয়াত আমাৰ বেছি চিন্তা কৰিব লগা নাই UCC লৈ পেলাই বহুত সময়ত চিন্তা কৰে আৰু আমিতো এতিয়া ট্ৰাইবেল জনগোষ্ঠী হিচাপে ইয়াতো ৰিলেক্সেশ্যন দিছে আৰু ইয়াত যিখিনি দিয়া আছে ইমান চিন্তা কৰিব লগা নাই মাত্ৰ কিছুমান কথা যেনেকৈ বিয়া হ'লে কি কয় ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বয়সটো থৈ দিছে আৰু কি কয় লিভ এণ্ড ৰিলেশ্যনশ্বিপ ইয়াত বৈধ নহয় কিছুমান এইটো আছে তো এইটোতে ইমান চিন্তা কৰিব লগা নাই আৰু বাকী যিখিনি ৰিচুৱেলছ আমাৰ ধৰ্মৰ ৰীতি নীতি ইয়াৰ ক্ষেত্ৰতো কোনো বাধা নাই যোনে যেনেকৈ কৰে তেনেকৈ কৰিব পাৰে তাৰ কাৰণে ঠিকে আছে ইমান ভাবিব লগা নাই